এইখিনিতে এটা ঘোষণা আছে এইমাত্ৰ মই গম পালোঁ আমাৰ ইয়াৰ কমিটিৰ মেইন প্ৰেচিডেণ্ট কৰেন্দ্ৰ কলিতা তেওঁ হেৰাইছে তেওঁক য'তে পায় ধৰি পেলাই পিছফালে লৈ আহিলে হ'ল এনে ধেমালি কৈছোঁ অ' কলিতা কলিতা ক'ত গ'ল আৰু এটা মানুহ চিনাকি কৰি দিছে আমাৰ ইয়াতে ওচৰতে থাকে তাৰ নাম তাৰসেম মিত্তাল বহুতে নামটো শুনিছে আজিকালি বম্বেত থাকে এইফালে সি মোৰ মেইন মেনেজাৰ নহয় ভাই আৰু প্ৰথম মোক যেতিয়া লগ কৰিবলৈ গৈছিলে কৈছে মই আপোনাক মেনেজ কৰিম মই বোলো মোক মেনেজ কোনেও কৰিব নোৱাৰে তই কিয় আহিলি সি 3 দিনমান গৈছে তাৰপিছত আমি কথা পাতি সি কৈছে যে আপুনি অলপ দিন মোৰ মতে কাম কৰক আৰু বম্বেত মই যিখিনি কাম কৰিছোঁ গোটেই আধাখিনি অংশীদাৰ তাৰসেম কিন্তু মই নহয় কাৰণ মই এটা এনেকুৱা মানুহ মই কেতিয়াও ষ্ট্ৰাগল নকৰোঁ যি ষ্ট্ৰাগল কৰিছোঁ অসমত কৰিছোঁ বম্বেত মই ষ্ট্ৰাগল নকৰোঁ তাত গৈ ৰুটি বিস্কুট খাই ষ্ট্ৰাগল কৰিবলৈ মোৰ নাই চ' মই যেতিয়া বম্বে গৈছোঁ মই অসমৰ পৰা প্ৰতিষ্ঠিত হৈ গৈছোঁ মই নিজৰ মতে আছোঁ আকৌ মই নিজৰ মতে মই এৰি থৈ গুচি আহিছোঁ বিকজ আই ডণ্ট লাইক ইট দ্যাটছ ইট আৰু তাৰসেম হৈছে মোৰ ভাই আৰু মোৰ ইভেন মিছন চাইনা প্ৰত্যেকখন চিনেমা এতিয়া কাঞ্চনজংঘা বনাইছোঁ তাতো সদায় সি হেল্পফুল সি মোক এটা কথা কয় দাদা আপুনি কাম কৰক মই আছোঁ বম্বেখিনি মই চাম ভাগ্যবান সি গান নাগায় নহ'লে মোৰ ফিল্ডটো মাৰি দিলে তাত Thank you, Tarsem, for everything. Here's Tarsem Mittal. Give in. Big hand for him. Thank you.